হাই হেল্ল' নমস্কাৰ। এই কৰোণাৰ সময়ত নিশ্চয় আপোনালোক বহুত আমনি পাইছে নহয় জানো? সেইবাবে ভাবিলোঁ এটা ৰোমাঞ্চকৰ হৰৰ গল্প আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। আজিৰ এই গল্পটি এটি কাল্পনিক ঘটনাৰ ওপৰত আধাৰিত। আমাৰ পৃথিৱীত আমি সদায় ধনাত্মক শক্তিৰ প্ৰভাৱ সকলো ক্ষেত্ৰতে দেখা পাই আহিছোঁ, যি কাৰণে আমি ভগৱানক বিশ্বাস কৰোঁ, পূজা কৰোঁ। কিন্তু সমানে সমানে কিছুমান ঋণাত্মক শক্তিও পৃথিৱীৰ এক আন্ধাৰ জগতত সদায় প্ৰভাৱ পেলাই আহিছে। তাকেই গণনালৈ আজিৰ এই গল্পটি ৰচনা কৰা হৈছে। আহকচোন আমি ইয়াক উপভোগ কৰোঁ। ৰাহুলে কলেজৰ চৌহদত নিজৰ বন্ধু তিনিজনক কৈ উঠিল, ব'ল আজি ফুৰিব যাওঁ। চহৰৰ পৰা 60 কিলোমিটাৰ দূৰত এখন ধুনীয়া পাহাৰীয়া গাঁও আছে। তাৰ প্ৰাকৃতিক দৃশ্য বোলে বৰ মনোৰম। পুলক, তোৰতো গাড়ী আছেই, ব'ল আজি যাওঁ নহ'লে। পুলক, ৰশ্মি আৰু গীতা তিনিও একেমুখে যাবলৈ মান্তি হ'ল। আবেলি ঠিক 3 বজাত চাৰিও গাঁৱৰ অভিমুখে যাবলৈ থিৰাং কৰিলে। পুলকে নিজৰ গাড়ীখন লৈ ৰাহুলৰ ঘৰত উপস্থিত হ'ল। ৰশ্মি আৰু গীতাও আহি ৰাহুলৰ ঘৰত একলগ হ'ল। পুলকে কৈ উঠিল, সকলো ৰেডি আছানে? তেতিয়াহ'লে আমি যাওঁ, দেৰি নকৰি। এনেকৈ চাৰিও গাড়ীত উঠি গাঁৱৰ দিশে ৰাওনা হ'ল। চহৰ পাৰ হৈ চাৰিও জংঘলৰ বাটৰ মাজেৰে গাড়ীৰে আগবাঢ়ি গ'ল। লাহে লাহে বেলিও ডুবিবলৈ ধৰিলে। গছৰ ফাকেৰে ৰিণিকি ৰিণিকি বেলিৰ পোহৰে আন্ধাৰ ৰাস্তাটোত কিঞ্চিতমান পোহৰ বিলালে। নিৰ্জন ৰাস্তাটোৰ দুয়োপাৰে একমাত্ৰ ঘন জংঘল। সিহঁতে ভবামতে গাঁওখন ইমান ওচৰত নাছিল। সন্ধিয়া হৈ আহিল। সিহঁতৰ গন্তব্যস্থান পাবলৈ এতিয়াও বহু দূৰ বাকী। হঠাৎ ৰশ্মিয়ে কৈ উঠিল, গাঁওখনতো ইমান দূৰত নাছিল, কিন্তু আমি এতিয়াও গৈ পোৱা নাই। কাষত কোনো ঘৰ বা দোকানো নাই। মোৰ কিন্তু ভয় লাগিছে ৰাহুল। নিশ্চয় আমাৰ কিবা ভুল হৈছে। আমি ভুল বাটেৰে আহিছোঁ। ৰাহুলে কৈ উঠিল, কথাটো নোহোৱা নহয়। ভয় নকৰিবা, আমি সোনকালে গৈ পাম, নহ'লে আধা বাটৰ পৰাই উলটি যাম। কিছু সময়ৰ পাছত চালকৰ আসনত থকা পুলকে আচৰিত হৈ কৈ উঠিল, এয়া কি? ৰাস্তাৰ কাষত থকা এই বগা পিলাৰটো মই কোনোবা সময়তে পাৰ হৈ আহিছিলোঁ। ইয়াত স্পষ্টকৈ লিখা আছিল, গাঁৱলৈ 25 কিলোমিটাৰ। সেই একেটা পিলাৰ মই এইমাত্ৰ আকৌ পাৰ কৰিলোঁ। এইটো কেনেকৈ সম্ভৱ? তিনিও পুলকৰ কথা শুনি হতবাক হ'ল। লাহে লাহে চাৰিও বাটটো মন কৰি গ'ল আৰু শেষত গম পালে যে সিহঁতে একেটা বাটতে বাৰে বাৰে ঘূৰি আছে। বাৰে বাৰে সিহঁতে একেটা ঠাইতে আহি লগ হৈ। চাৰিওৰে মনটো লাহে লাহে ভয়ে গ্ৰাস কৰিব ধৰিলে। ৰাহুলে পুলকক ক'লে, পুলক, গাড়ীখন ঘূৰা, আমি এতিয়াই চহৰলৈ ঘূৰি যাওঁ। পুলকেও হয়ভৰ দি গাড়ীখন ঘূৰালে। কিন্তু আচৰিত, সিহঁত যেন এটা ডাঙৰ চক্ৰব্যূহতহে সোমাই পৰিল। সেই একেটা ঠাইতে সিহঁত ঘূৰি ঘূৰি অৱশেষত সিহঁতৰ বাহনখনৰ তেল শেষ হ'ল আৰু এখন ভয়ানক জংঘলৰ মাজত চাৰিও উপায়হীন হৈ বন্দী হৈ ৰ'ল। নিৰ্জন জংঘলত দূৰ দূৰণিলৈ কোনো ঘৰ, দোকান, পেট্ৰল পাম্প একো নাছিল। ৰশ্মি আৰু গীতাৰ ভয়ত চকুলো বব ধৰিলে। ৰাহুলে কৈ উঠিল, আৰে কিয় কান্দিছা তোমালোকে? ধৈৰ্য ধৰা, আমি আছোতো। ৰাহুলে অলপ সাহস গোটাই আশে পাশে কোনো মানুহক বিচাৰি পায় নেকি চাবলৈ ধৰিলে। কিছু সময়ৰ পাছত দূৰণিত এজন ল'ৰাক দেখা পালে। সি খোজকাঢ়ি আহি সিহঁতৰ কাষ পালেহি। চাৰিও যেন মনত কিছু সকাহ পালে। কথাই কথাই গম পালে যে সি কাষৰেই এখন গাঁৱত থাকে। তাৰ নাম মোহন। সিহঁতে মোহনক সিহঁতৰ বিপদৰ কথা সকলো বিৱৰি ক'লে। মোহনে কৈ উঠিল, দাদা, আপোনালোক বৰ ডাঙৰ বিপদত পৰিল।
এই ঠাই পুৰণি দিনাৰ পৰাই কালিমা লগা। ইয়াত বহুত দুৰ্ঘটনা হৈ গৈছে। বহু মানুহ এনেদৰে বাট হেৰাই মৃত্যুমুখত পৰিছে। শুনামতে এই ঠাই বহু আত্মা প্ৰেতাত্মাৰ বাসস্থান। ভাগ্যক্ৰমে আপোনালোক যে কোনো দুৰ্ঘটনাত পতিত নহল। পিছে চিন্তা কৰিব নালাগে। আজি ৰাতি আপোনালোক মোৰ ঘৰতেই থাকিব পাৰিব। মই ওচৰৰে গাঁৱত থাকোঁ আৰু কালি পুৱাই আপোনালোক আহি চহৰলৈ ৰাওনা হ'ব। চাৰিও উপায়ন্তৰ হৈ মোহনৰ কথা শুনি গাঁৱৰ দিশে আগবাঢ়ি গ'ল। ঘন অৰণ্যৰ মাজেৰে লুংলুঙীয়া পথ এটাৰে আগুৱাই গৈ সিহঁতে এখন গাঁও দেখা পালে। সকলোফালে আন্ধাৰ, কোনোফালে একো পোহৰ নাই। হয়তো এতিয়ালৈকে সেই ঠাইত বিজুলী বাতিৰ ব্যৱস্থা হোৱাই নাই। গাঁওখন পোৱাৰ আগতেই সিহঁতে এডাল বৃহৎ বৰগছ প্ৰত্যক্ষ কৰে আৰু কাষত এটা পৰিত্যক্ত মন্দিৰ। গোটেই ঠাইখিনিত যেন এটা ঋণাত্মক শক্তিৰ তৰংগহে প্ৰবাহিত হৈ আছিল। অঞ্চলটো দেখি সিহঁতৰ গাৰ নোম শিয়ৰি উঠিল। মন্দিৰৰ ভিতৰত সিহঁতে আঁতৰৰ পৰা এজন লোকক প্ৰত্যক্ষ কৰে। দেখাত একেবাৰে বিকট আৰু অঘৰী মানুহৰ দৰে সেই ব্যক্তিজনৰ বিষয়ে সিহঁতে মোহনক সোধা পোছা কৰে। মোহনে কৈ উঠিল, সেইজন বহুদিনৰ পৰাই এই মন্দিৰত আছে আৰু চোৱা চিতা কৰে। পিছে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু কোনেও তেওঁক লগ নধৰে। পিছে ইয়াত ৰৈ বেছি দেৰি কৰিব নালাগে। ৰাতি হ'ল, ঘৰ গৈ আপোনালোকৰ বাবে খোৱা বোৱাৰ ব্যৱস্থাও কৰিব লাগিব। এনেকে কৈ মোহনে সিহঁতক লগত লৈ ঘৰৰ সন্মুখ পালে। সি হঠাৎ সেই ঘৰখনত সোমাই যাব ক'লে আৰু তাতে বহিব ক'লে। তাত তাৰ বুঢ়া দেউতাক আৰু ভনীয়েক থাকে। সি ওচৰৰে গাঁৱৰ পৰা খোৱা বস্তু যোগাৰ কৰিব যায় বুলি আধাতে তিনি-চাৰিওকে এৰিলে। সিহঁতৰ ঘৰখনৰ ওচৰ পালে। ঘৰখন একদম পৰিত্যক্ত অৱস্থাত আছে। হাবি জংঘলে যেন ঘৰখন আৱৰি ধৰিছে। সিহঁতে অলপ সংকোচ কৰি লাহে লাহে ঘৰখনত প্ৰৱেশ কৰিলে। সন্মুখৰ কোঠাটো ভীষণ আন্ধাৰ। ভিতৰৰ কোঠাটো খুলি দেখে এখন বিচনাত এজন বুঢ়া লোক শুই আছে আৰু ওচৰত এজনী সৰু ছোৱালী। কাষত ধপধপাই নুমাও নুমাও অৱস্থাত এটা ভঙা লেম্প। সিহঁতে কিছু ভয় খালে। এনেতে বুঢ়া বাপেকে বিচনাৰ পৰা উঠি সিহঁতক সুধিলে, তোমালোক ক'ৰ পৰা আহিছা বোপাহঁত? আমাৰ এই গাঁৱত তোমালোকক আজিলৈকে দেখা নাই। এইখন এখন অভিশপ্ত গাঁও। তোমালোক ইয়াত কিয় আহিছা? এনেতে ৰাহুলে গোটেই কথাখিনি আদিৰ পৰা অন্তলৈকে বুজাই ক'লে আৰু ক'লে যে ইয়াত সিহঁতক তেওঁৰ ল'ৰা মোহনে আনিছে আজি ৰাতিটো কটাবৰ কাৰণে। এনেতে বুঢ়া আৰু তাৰ জীয়েকে দুয়ো থমকি ৰৈ কৈ উঠিল, মোৰ ল'ৰাক ক'ত লগ পালা? মোৰ ল'ৰা মোহনৰ মৃত্যুৰ আজি 10টা বছৰ পূৰ্ণ হ'ল। সি আমাৰ লগত নাই। নিশ্চয় তাৰ আত্মাই তোমালোকক দেখা দিছে। তাৰ আত্মাই আজিও এই ঠাই এৰি যাব পৰা নাই। ৰাহুল পুলক ৰশ্মি গীতাৰ যেন ভৰিৰ মাটি পিছলি গ'ল। ভয়ত সিহঁত কঁপিব ধৰিল। উপায়ন্তৰ হৈ চাৰিও বন্ধুৱে একেমুখে বুঢ়াক তাৰ কথা ভালকৈ সুধিব চেষ্টা কৰিলে। বুঢ়া বাপেকে ক'লে, শুনা বোপাহঁত, তোমালোকে লগ পোৱা ল'ৰাজন মোৰ পুত্ৰ মোহনেই হয়। পিছে সি এতিয়া জীৱন্ত অৱস্থাত নাই। তাক বহু বছৰৰ আগত এই গাঁৱত মাৰি পেলোৱা হৈছিল। পুলক আৰু গীতায়ে তাৰ পুতেকৰ কিনো হৈছিল অতি কুণ্ঠাৰে বুঢ়াক সুধিব ধৰিলে। বুঢ়াই ক'বলৈ আৰম্ভ কৰিলে।